माननीय अध्यक्ष महोदय आमार शून्यकालीन समयत सम्मानीय विधायक জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া আমাৰ অসম বাতৰি কাকতত 27 জুলাই তাৰিখে যে এটা প্ৰকাশিত হৈছিল যে জনিয়াত ই-ৰিক্সা বন্ধৰ নিৰ্দেশনা প্ৰত্যাহাৰৰ দাবী এই শীৰ্ষক প্ৰকাশিত বাতৰিটো চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। অধ্যক্ষ মহোদয় সকলোৱে জানে বৰ্তমান সময়ত ই-ৰিক্সা আমাৰ পৰিবহন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈ পৰিছে। বিশেষকৈ গাঁও, সেমি টাউন আৰু মিউনিচিপালিটি এলেকাসমূহত যাত্ৰীসকলক মূল পৰিবহন ব্যৱস্থাৰ সৈতে সংযোগ কৰাই লাষ্ট মাইল কানেক্টিভিটি প্ৰদান কৰাত ই-ৰিক্সাই এক ডাঙৰ ভূমিকা পালন কৰিছে। ইয়াৰ উপৰিও কেৱল যাত্ৰী কঢ়িয়াই নহয়, স্থানীয় পৰ্যায়ত ভাড়াৰ বিনিময়ত সৰু সুৰা সামগ্ৰী পৰিবহন কৰাৰ বাবেও ই-কাৰ্ড ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে। তো যিটো বিষয় তেখেতে উত্থাপন কৰিছে এই বিষয়ত আমি বৰপেটা জিলা পৰিবহন বিষয়া দ্বিতীয় তথ্য অনুসৰি আমি যিখিনি গম পাইছোঁ, জিলাখনত পথ সুৰক্ষা নিশ্চিত কৰা আৰু যান-জঁট নিয়ন্ত্ৰণৰ স্বাৰ্থত জিলা দণ্ডাধীশ বৰপেটাই পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত 12 জুলাই 2026 তাৰিখে জাৰি কৰা এক আদেশৰ জৰিয়তে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু চাউলখোৱা দলঙৰ পৰা হাউলিলৈকে ৰাজ্যিক ঘাইপথৰ অংশত ই-ৰিক্সা চলাচল সম্পূৰ্ণভাৱে নিষিদ্ধ কৰিছে। আমাৰ নেশ্যনেল হাইৱে 27 আৰু এটা ষ্টেট হাইৱেৰ এটা অংশ এইটো হৈছে চাউলখোৱা দলঙৰ পৰা হাউলিলৈকে এইখিনি নিষিদ্ধ কৰা হৈছে। তো এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে আমাৰ অসম বাতৰি কাকতত প্ৰকাশিত বাতৰিটো সম্পূৰ্ণ সত্য নহয়, কিয়নো বাতৰিটো জিলা প্ৰশাসনে জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু সকলো ৰাজ্যিক ঘাইপথত ই-ৰিক্সা চলাচল নিষিদ্ধ কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে। বাস্তৱতে জিলা প্ৰশাসনে কেৱল 27 নং নেশ্যনেল হাইৱে আৰু চাউলখোৱা দলঙৰ পৰা হাউলিলৈকে ৰাজ্যিক ঘাইপথৰ অংশত ই-ৰিক্সা চলাচল নিষেধাজ্ঞা জাৰি কৰিছে। মাত্ৰ এইখিনি পদৰ বাহিৰে জিলা প্ৰশাসনে বৰ্তমানলৈকে কোনো ৰাজ্যিক ঘাইপথতে ই-ৰিক্সা চলাচলৰ বাধা আৰোপ কৰা নাই, মাত্ৰ এইখিনি পৰ্চনত আৰোপ কৰিছে। মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজ মৰ্ডে 2016 চনৰ 30 আগষ্টৰ এক অৰ্ডাৰ যোগে ই-ৰিক্সা আৰু ই-কাৰ্ড চলাবলৈ পাৰ্মিটৰ প্ৰয়োজনীয়তা বাতিল কৰিছিল। অৱশ্যে প্ৰয়োজন অনুসৰি নিৰ্দিষ্ট কোনো ৰাস্তা বা অঞ্চলত ই-ৰিক্সা চলাচল বন্ধ বা নিয়ন্ত্ৰণ কৰাৰ সম্পূৰ্ণ অধিকাৰ ৰাজ্য চৰকাৰসমূহক দিয়া হৈছে। ইয়াত সম্পূৰ্ণ আমাৰ অধিকাৰ আছে। তো ইয়াৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰাৰ মূল কাৰণকেইটা হ'ল, 1 নম্বৰ হিচাপে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথসমূহত ই-ৰিক্সাৰ দৰে ধীৰ গতিৰ যান বাহন চলাচল সম্পৰ্কে পূৰ্বৰে পৰা থকা নিয়মসমূহ কাৰ্যকৰী কৰা, যাতে দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰি মানুহৰ প্ৰাণ ৰক্ষা কৰিব পৰা যায়। এইটো 1 নম্বৰ কাৰণ। আৰু 2 নম্বৰ হিচাপে আমাৰ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া তেওঁলোকেও DRCক এটা লেটাৰ দিছিল যে তেখেতসকলে হাইৱেৰ ক্ষেত্ৰত সুৰক্ষা দিয়াৰ ক্ষেত্ৰত এই সৰু ই-ৰিক্সাৰ দৰে কিছুমান যান বাহন কৰাৰ ক্ষেত্ৰত বহুতো অসুবিধা পৰিছে। তাৰ কাৰণে তেখেতসকলে DRCক অনুৰোধ কৰিছিল যে ই-ৰিক্সা চলোৱাৰ ক্ষেত্ৰত যাতে অলপ এইটো বাধা আৰোপ কৰে, ইয়াৰ কাৰণে ৰিকুৱেষ্ট এটা কৰা হৈছিল। তো নেশ্যনেল হাইৱে তৰফৰ পৰা এটা ৰিকুৱেষ্টটো আছিল। আৰু তাৰপিছত আমাৰ DRC বৰপেটাই লক্ষ্য কৰিছিল যে নিৰ্ধাৰিত পথ বা অঞ্চলসমূহ অতিক্ৰম কৰি NH 27 আৰু ৰাজ্যিক ঘাইপথত চলাচল ই-ৰিক্সাবিলাকে কৰি আছিল।
কি কয় যিখিনি আমি ধৰি দিছোঁ যিখিনি জনিয়াতটো নেশ্যনেল হাইৱে নাইয়ে জনিয়াত নাই জনিয়াত নাইয়ে জনিয়াতটো কোনো বাধাই নাই ছাৰ জনিয়াতটো কোনো বাধা থাকিব নালাগে আপোনাৰ ষ্টেট হাইৱে তেখেতে ক'লে নহয় যিটো আপোনাৰ কৰাৰ কমৰ পৰা বৰপেটালৈ তাত বন্ধ কৰি থৈছে তাততো নেশ্যনেল হাইৱে নাই ষ্টেট হাইৱে এইখিনি পৰ্চনটো বন্ধ কৰা হৈছে চাউল খোৱাৰ পৰা এই নেশ্যনেল হাইৱেলৈকে যিখিনি ৰাজ্যিক হাইৱে আৰু বাকী নেশ্যনেল হাইৱেত বন্ধ বাকী ক'তো তেনেকুৱা বন্ধ নাই কোনো এটা ষ্টেট হাইৱে কৰাৰ কমৰ পৰা বৰপেটা জনিয়াৰ পৰা বৰপেটা অতি গুৰুত্বপূৰ্ণ এইখিনি বন্ধ কৰিব নালাগে মই কৈছোঁ বিভিন্ন কাৰণত ইয়াত DRCয়ে ইয়াত পৰা সিদ্ধান্ত ল'ব পাৰে আৰু DRCক মৰ্ডে এইটো হেৰি কি কয় অধিকাৰটো দিয়া হৈছে এইমতে বিভিন্ন কাৰণ চাই পেলাই তেখেতসকলে এই সিদ্ধান্তটো লোৱা হৈছে তো আৰু এইটো কথাও বহুত চিন্তাজনক জিলাখনত পথ দুৰ্ঘটনাৰ হাৰ চিন্তাজনকভাৱে কিন্তু বৰপেটাত বৃদ্ধি হৈছে এতিয়া থবৰ পৰা চাবলৈ গ'লে বৰপেটা জিলা 8 নম্বৰত আছে আপোনালোকক মই জনাব পাৰিম আমাৰ জানুৱাৰী মাহত এক্সিডেণ্ট হৈছিল বৰপেটাত 47টা আৰু ফেটেলিটিছ আছিল 11 ফেব্ৰুৱাৰীত 35টা আছিল আৰু ফেটেলিটিছ আছিল 14 মাৰ্চ মাহত আছিল 57 আৰু ফেটেলিটিছ আছিল 15 এপ্ৰিল মাহত 50 আৰু ফেটেলিটিছ আছিল 17 মে মাহত 51 আৰু ফেটেলিটিছ আছিল 7 জুন মাহত 63 আৰু ফেটেলিটিছ আছিল 16 মানে ৰাজ্য হিচাপে চাবলৈ গ'লে বৰপেটা জিলা 8 নম্বৰত আছে তো গোটেইখিনি কথা চিন্তা কৰি আমাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথসমূহত দুৰ্ঘটনা ৰোধ তথা সুচল যান বাহন ব্যৱস্থাপনা নিশ্চিত কৰাৰ উদ্দেশ্যে এই সামূহিক পদক্ষেপ গ্ৰহণ কৰা হৈছে অৱশ্যে গ্ৰাম্য অঞ্চল আৰু চহৰৰ ভিতৰত ছুটি পথবোৰত জনসাধাৰণৰ সুচল যাতায়াতৰ বাবে ই ৰিক্সা চলাচল পূৰ্বৰ দৰে অব্যাহত আছে বাকীবিলাকৰ সব আগৰ দৰে চলি থাকিব যদি মই ক'ব বিচাৰোঁ যদি এই যিখিনি পথ আমি কৈছোঁ নেশ্যনেল হাইৱে 27 আৰু চাউল কোৱাৰ পৰা যিখিনি হাইৱেলৈকে ষ্টেট হাইৱে ইয়াৰ বাহিৰে যদি ক'ৰবাত তেনেকুৱা হৈছে আপোনালোকে জিলা পৰ্যায়ত RTA আছে DRC আছে আপোনালোককো নিশ্চয় ইয়াত সদস্য হিচাপে লৈছে নে নাই মই কনফাৰ্ম নহয় ইয়াত আপোনালোকে কথা পাতিলে এইটো কনফাৰ্ম হ'ব পাৰিব কিন্তু এই সদনত আপোনাৰ যোগেদি মই অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ বৰ্তমান ৰাইজৰ যি পৰিস্থিতি ৰ'ড এক্সিডেণ্ট সংখ্যাটো যোৱা বছৰতকৈ অলপ বৃদ্ধি হৈছে আৰু ফেটেলিটিছৰ হাৰো বৃদ্ধি হৈছে তাৰ কাৰণে এই ক্ষেত্ৰত আমি সকলো বিধায়কখিনি নিজৰ নিজৰ জিলাত কাম কৰিব লাগিব আমাৰ সুপ্ৰিম কোৰ্টে আমাক বাৰে বাৰে নিৰ্দেশনা দিছে তাৰ কাৰণে এই ক্ষেত্ৰত সকলোকে সহযোগ কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ ধন্যবাদ